ডাৱৰ আৰু নাই। এইজনী অনুৰাধা। জানানে, আমাৰ অনুৰাধাই এইবাৰ বিহুত খুব ফূৰ্তি কৰিব। বিহু আহিলেই নহয় তাইৰ গাত ততেই নাই। দেহি ঐ, একেবাৰে বতৰটোৰ দৰে দৌৰি ফুৰিছে। তাই পাহাৰ বগাই বগাই গছৰ পৰা কপৌ ফুল ছিঙি আনিলে। এয়া মই খোপাতে গুজিম। তাই বসুন্ধুৰিৰে ওঠ ৰঙা কৰিলে। ওচৰৰে ৰীমা খুৰীয়েকৰ পৰা পাটৰ কাপোৰ আৰু বায়ে সুমনৰ পৰা গামখাৰু, গলপতা এইবোৰ আনে। এনেতে বাজিল ঢোলৰ গুমগুমনি। তাকে শুনি আমাৰ অনু ৰ'বই নোৱাৰিলে। একে সোঁতে ঘৰৰ বাহিৰ ওলালগৈ তাই। কিন্তু এয়া কি, বতাহৰ কোব আৰু এই বৰষুণ জাক ৰোৱাৰ নাম নলয়হে নলয়। অনুৰাধাৰ মনটো একেবাৰে গোমা হৈ গ'ল। আমন জিমুনকৈ কোঠাত সোমাই থকা অনুক দেখি ককাকে ক'লে, অনু মাইনা, কিহৰ বাবে এই হতাশা? অনুৱে ক'লে, চোৱা ককা, চোৱা না ককা, এই বৰষুণ জাক কেনেকুৱা, কমাৰ কোনো নামেই নলয়। এয়া প্ৰকৃতিৰ নিয়ম মাইনা। এই ঋতুত বতাহ বৰষুণ হোৱাৰেই কথা। তেন্তে কি আমি ঘৰতে থাকিম নেকি বিহুটো? নহ'ব ককা, কিবা এটা কৰা। ককাই কানে কানে অনুৰাধাক ক'লে, এই ধুমুহাৰ নাম হৈছে বৰদৈচিলা। যদি বিচাৰা ই কমি যায় তেন্তে শুনা, চোতালত গৈ এখন পীৰাত এখন দাপোন আৰু ফণী এখন থৈ আহাগৈ। অনুৱে ক'লে, সঁচাই কৈছা? ককাকৰ কথা সঁচা নে মিছা জানিবলৈ অনুৱে ঘৰৰ সকলোৰে ওচৰলৈ যাব ধৰিলে। হয়, একদম সঁচা। পিছে বতাহ বৰষুণ গ'লেই যেনিবা, ৰ'দ ওলাবলৈ কি কৰিবা জানা? এডাল বাঁহৰ কাঠিত পকা জলকীয়া খুচি ওপৰমুৱাকৈ পুতি থবা। দেউতাকে ক'লে, তোমাকতো ভগৱানৰ বাহিৰে কোনেও বচাব নোৱাৰিব অনু। তেতিয়াই মাকে ক'লে, হয়, সেয়াও আমি কৰিব পাৰোঁ মাইনা। হাতত তামোল পাণ লৈ বৰুণ দেৱতাক সেৱা কৰিলেও বৰষুণ নোহোৱা হয়। অনুৰাধাই সকাহ পালে। সেই এসাঁজ চকুত লৈ তাইৰ বন্ধুহঁতৰ কাষলৈ বৰষুণৰ পৰা সাৰিবলৈ তাইৰ মূৰত এটা কচুপাত লৈ ল'লে। বন্ধু বান্ধৱী ক্ৰমে বিতু, কংকন, মণি, হিমানী আৰু ৰঞ্জুন সকলোকে তাই ঘৰৰ মানুহে কোৱা কথাবোৰ ভাঙি পাতি ক'লে। তাৰ পিছত বন্ধুসৱে একেমুখে ক'লে, কামত নাহিলেও কিনো অসুবিধা আছে? বতাহ বৰষুণ প্ৰকৃতি, বিহু প্ৰকৃতি। কামত নাহিলে বৰষুণতে বিহু মাৰিম আহা। বন্ধুসৱে চোতালত গৈ এখন পীৰাত দাপোন আৰু ফণী এখন থৈ আহিলে। বৰষুণ অকণো নকমিল। বন্ধুসৱে এডাল বাঁহৰ কাঠি পকা জলকীয়া খুচি ওপৰমুৱাকৈ পুতি থলে। বৰষুণ অকণো নকমিল। বন্ধুসৱে তামোল পাণ লৈ বৰুণ দেৱতাক সেৱা কৰিলে। বৰষুণ অকণো নকমিল। হতাশ অনু পানী ফুটাৰ কাষত বহি থাকিল। লাহে লাহে আকাশৰ পৰা ডাৱৰ আঁতৰি বতাহৰ সুৰটো কমিল। বৰষুণ গুচি ৰ'দ জিলিকিল। অনুৰাধাৰ মুখতো হাঁহি বিৰিঙিল। তাই নিজকে বিহুতিৰ সাজত পিন্ধাই ল'লে আৰু সেই পীৰা পৰা চোতালতে
সকলো বন্ধু বান্ধৱী ঢোল পেঁপা বজাই বিহু মাৰিলে। মাইনাহঁত ফটোত দেখা বাদ্য দুবিধৰ নাম কি কমেণ্টত জনাবাচোন দেই।